নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইটামান বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 আগষ্ট। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। অৰুণোদয় আঁচনি টকা বৃদ্ধি কৰাৰ লগতে যিসকল অৰুণোদয় হিতাধিকাৰী মহিলাই অৰুণোদয় টকা পোৱা নাছিল সেইসকলৰ বাবে ভাল খবৰ। লগতে যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ। এতিয়াই সাজু কৰক এই 5বিধ নথিপত্ৰ, কাৰণ আৰম্ভ হৈছে ভেৰিফিকেশ্যন। সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ডৰ কেইবাটাও নিয়ম সলনি হৈছে। 1 ছেপ্টেম্বৰত এই নতুন নিয়ম ব্যৱহাৰ কৰি সংগ্ৰহ কৰিব লাগিব। আজিৰ এই ভিডিঅ'টোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি খবৰসমূহ যুগত কৰা হৈছে। আমাৰ এই ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ ভিডিঅ'টো এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ ভাল খবৰ। অসমবাসীৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। যদি আপুনি 1100 টকা 1 আগষ্টত পোৱা নাছিলে তেন্তে 10 ছেপ্টেম্বৰত অৰুণোদয় দুটা কিস্তি লাভ কৰিব। যিসকলে 2500 পোৱা নাই সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ। সেইসকল হিতাধিকাৰী একাউণ্টত দুটা কিস্তি সোমাই দিব 10 ছেপ্টেম্বৰত। কিন্তু আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংক আছেনে নাই? যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হৈ থকা নাই তেন্তে আপুনি 10 ছেপ্টেম্বৰৰ পূৰ্বে কৰিব লাগিব এই কাম, কাৰণ প্ৰতি মাহৰ 10 তাৰিখে প্ৰেৰণ কৰে এই ধন। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই 31 আগষ্টৰ পূৰ্বে লিংক কৰি লওক। কেৱল এয়াই নহয়, ইয়াৰ উপৰিও যদি আপুনি ডিবিটি লিংক কৰা নাই তেন্তে এতিয়াই পলম নকৰি লিংক কৰক, নহ'লে আপুনি অৰুণোদয় ধন লাভৰ পৰা বঞ্চিত হ'ব লাগিব। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নতুন নিয়ম ঘোষণা কৰিছে। ইয়াৰ পিছতে পৰৱৰ্তী খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ। কোটি কোটি PM-KISAনৰ হিতাধিকাৰীলৈ আহিছে ভাল খবৰ। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। ডিবিটিৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধন। যিসকল কৃষকে KYC কৰিছে সেইসকল কৃষকে লাভ কৰিব ধন। অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিব চৰকাৰী ধন। অতি সহজে তালিকাত চাব পাৰিব আপুনি আপোনাৰ নাম। PM-KISAN.gov.in ৱেবছাইটত গৈ আপুনি চাব পাৰিব আপোনাৰ নাম। ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা, ব্লক, গাঁও টাইপ কৰক। পিছত গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰিলে ওলাব আপোনাৰ নাম। তালিকাত নাম নাপালে ফোন কৰক হেল্পলাইন নম্বৰত 155261 অথবা 01124300606 নম্বৰত দিব পাৰিব আপুনি আপোনাৰ অভিযোগ। PM-KISAN ৱেবছাইটত গৈ দিব পাৰিব লিখিত অভিযোগ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। ইয়াৰ পিছতে পৰৱৰ্তী খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। সেয়া হৈছে নতুনকৈ ভূমি লাভ কৰা লোকে পাব পকী ঘৰো। অসমত উপস্থিত হৈ ঘোষণা কৰিছে মন্ত্ৰী শিৱৰাজ সিং চৌহানে। পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে পাব পকী ঘৰ। হিতাধিকাৰী আধাৰ কাৰ্ডত পান কাৰ্ড থাকিব লাগিব। হিতাধিকাৰী আধাৰ কাৰ্ড পান কাৰ্ড থাকিব লাগিব। এক্টিভ বেংক একাউণ্ট, ৰঙীন ফটো, আয়ৰ প্ৰমাণপত্ৰ, ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব। দুটাকৈ কিস্তিত একাউণ্টত লাভ কৰিব গৃহ নিৰ্মাণৰ ধন। পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব এই ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে। ইয়াৰ পিছতে পৰৱৰ্তী খবৰ হৈছে যে যিকোনো মুহূৰ্ততে অৱনতি ঘটিব পাৰে পৰিস্থিতি। জাৰি হ'ব পাৰে সাধ্য আইন। বৰ্ণিহাটৰ দিশে আগুৱাইছে শ শ প্ৰতিবাদীকাৰী। বৰ্ণিহাটত টহল দি আছে খাচী লোকসকল। বৰ্ণিহাটত প্ৰতিবাদ কৰাৰ লক্ষ্য অসমৰ প্ৰতিবাদীকাৰীৰ। অসম মেঘালয় সীমান্তত মেঘালয় আৰু অসম আৰক্ষীৰ শাৰী। অধিক উত্তপ্ত হৈ পৰিছে যোৰাবাটৰ পৰিৱেশ। কোনো বাহনকে এতিয়াৰ পৰা ৰখাবলৈ নিদিয়ে অসমৰ মাটিত কোনো বাহন ৰখাব নিদিয়ে। মেঘালয় উপমুখ্যমন্ত্ৰীৰ উপস্থিতিৰ পাছতে উত্তপ্ত পৰিস্থিতি। উপমুখ্যমন্ত্ৰী কনভয় আগুচি ধৰিছে প্ৰতিবাদী চালকে। অসমৰ আৰক্ষীয়ে প্ৰতিবাদী চালকক প্ৰতিবাদকাৰীক সহায় নকৰাৰ অভিযোগ। উপমুখ্যমন্ত্ৰী KSU সন্দৰ্ভত প্ৰশ্ন কৰিব বিচাৰিছিল প্ৰতিবাদীকাৰীয়ে। যিকোনো মুহূৰ্ততে অৱনতি ঘটিব পাৰে এই পৰিস্থিতি। জাৰি হ'ব পাৰে সাধ্য আইন। পৰৱৰ্তী খবৰ হৈছে যে পেট্ৰল বিচাৰি মেঘালয়ৰ হাহাকাৰ। ইয়াৰ পিছতে পৰৱৰ্তী খবৰ হৈছে যে পেট্ৰল বিচাৰি মেঘালয়ৰ হাহাকাৰ। ইন্ধন সৰবৰাহ বন্ধ কৰাৰ লগে লগে আৰম্ভ হৈছে নাটনি। পেট্ৰল পাম্পত দীঘলীয়া শাৰী। নিজৰ বাহনখনত পেট্ৰল ভৰাবলৈ ওলাই আহিল শ শ লোক। যোৰাবাট বন্ধৰ পাছত প্ৰতিবাদৰ ব্যাপক প্ৰভাৱ। পেট্ৰল বিচাৰি মেঘালয়ত হাহাকাৰ চলি আছে। ইন্ধন সৰবৰাহ বন্ধ কৰাৰ লগে লগে আৰম্ভ হৈছে নাটনি। ভাৰতীয় সেনাৰ আবদ্ধ কৰা হ'ল যোৰাবাটত। ভাৰতীয় সেনাৰ বাহনকো আবদ্ধ কৰিছে যোৰাবাটত। উভতি গ'ল ভাৰতীয় সেনাৰ বাহন। উঠি অহা মেঘালয়ৰ বাহন ঘূৰাই পঠিয়ালে। CRPF বাহিনীয়ে খোজেৰে পাৰ হৈ গৈছে যোৰাবাটত তৃতীয় দিনেও ভয়াৱহ পৰিস্থিতি। ভাৰতীয় সেনাৰ বাহনো আবদ্ধ কৰা হ'ল যোৰাবাটত। উভতি গ'ল ভাৰতীয় সেনাৰ বাহন। সেনা উঠি অহা মেঘালয়ৰ বাহন ঘূৰাই পঠিয়ালে প্ৰতিবাদীকাৰীয়ে। আপোনালোকে দেখা পাইছে যে মেঘালয়ৰ হিংসাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। হিংসাক লৈ উদ্বিগ্ন হৈ পৰিছে বৰ্তমান কেন্দ্ৰীয় চৰকাৰ।
মেঘালয়ত মোতায়েন 5টাকৈ কেন্দ্ৰীয় সুৰক্ষা বাহিনী CRPFৰ 4টা ৰেপিড একশ্যন ফ'ৰ্চৰ এটা বাহিনী মোতায়েন মেঘালয়ৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ লৈছে 25 আগষ্টলৈ দায়িত্বত থাকিব 5টাকৈ সুৰক্ষা বাহিনীৰ জোৱান এইজনত কেন্দ্ৰীয় সুৰক্ষা বাহিনী বৃদ্ধিৰ সম্ভাৱনা কেন্দ্ৰীয় বাহিনী মোতায়েনৰ পাছতে প্ৰায় জনশূন্য শ্বিলঙৰ ৰাজপথ অনিৰ্দিষ্টকাললৈকে স্তব্ধ মেঘালয় খাচী ছাত্ৰ সন্থাই বিপদত পেলালে মেঘালয়ক ফুৰিবলৈ আহি বিপদত পৰিছে ছাত্ৰসন্থাই বিপদত পেলালে মেঘালয় ফুৰিবলৈ আহি বিপদত পৰিছে বহিৰাজ্যৰ পৰ্যটক মেঘালয়ৰ হিংসাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ বৰ্তমান যিসকল পৰ্যটক গৈছে তেওঁলোকো তাতে আবদ্ধ হৈ আছে এজনো যাত্ৰী নাই খালী হৈ গৈছে সকলো পৰ্যটনস্থলী মূৰে কপালে হাত দি বহি আছে মেঘালয়ৰ টেক্সি চালক শ্বিলঙৰ ৰাজপথত নামি পৰিছে ৰেপিড একশ্যন ফ'ৰ্চ ব্লেক কামাণ্ডো যিকোনো মুহূৰ্তত ইন্ধনৰ অভাৱত ভুগিব পাৰে মেঘালয় অসমৰ সৈতে সংযোগ থকা কোনো পথেৰে যাব নোৱাৰে 100 কোটি টকা লোকচান মেঘালয় চৰকাৰৰ মেঘালয়ত আবদ্ধ অসমৰ ৰূপহীহাটৰ যুৱকৰ শিহৰণকাৰী বৰ্ণনা অসমৰ বুলি গম পালে আক্ৰমণৰ বাবে উদ্যত মেঘালয়ৰ লোক 500 টকাৰ ৰুম অসমৰ মানুহ বুলি ক'লে গম পালে 3000 টকালৈ বৃদ্ধি কৰিছে 50 টকাৰ সামগ্ৰী অসমৰ বুলি ক'লে গম পালে বৃদ্ধি কৰিছে 200-300 টকালৈ বৰ্তমানে শ্বিলং চেৰাপুঞ্জী ডাউকিত আবদ্ধ হৈ আছে বহু পৰ্যটক লোক শ্বিলঙত চিকিৎসাৰ বাবে যোৱা যুৱক যুৱতীৰ ভয়ংকৰ কাণ্ড অসমৰ লোক হোটেলৰ বাহিৰলৈ যাব নোৱাৰিব যিকোনো মুহূৰ্তত ইন্ধনৰ অভাৱত ভুগিব পাৰে মেঘালয় যিকোনো মুহূৰ্তত ইন্ধনৰ অভাৱত ভুগিব পাৰে মেঘালয় নিশা মেঘালয়ৰ সৈতে যোগাযোগ থকা সকলো পথ বন্ধ কৰিছে নিশাৰ ভিতৰতে ইন্ধন কাহিমৰ পৰিকল্পনা মেঘালয় চৰকাৰৰ নিশাই ৰাজ্যক সতৰ্ক থাকিবলৈ আহ্বান অসম ৰাজ্যিক চালক সন্থাৰ ৰাণী বকু হাহিম পথত ৰাইজক দিনে নিশাই সজাগৰ আহ্বান ৰাণীৰ পৰা নংষ্টয়ন যোৱা পথ বাছি লৈছে মেঘালয় চৰকাৰে লাম্পি ৰোড বকু হাহিমৰ পৰা নংষ্টয়ন যোৱা পথত সতৰ্কতা যোৰাবাটৰ পথ বন্ধৰ লগে লগে বিকল্প পথৰ সন্ধান যিকোনো মুহূৰ্ততে ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ হ'ব পাৰে অভাৱ মেঘালয়ৰ সৃষ্টি হ'ব পাৰে অচলাৱস্থাৰ যোৰাবাটৰ পিছতে মেঘালয় সংযোগী ৰাণী পথতো পথবদ্ধ ঘোষণা সুযোগ বুজি বিকল্প পথৰ সন্ধান কৰা মেঘালয় বাহনত বাধা ৰাণীৰ পৰাও ঘূৰাই পঠোৱা হ'ল অসমৰ লোক জিলাৰ উপায়ুক্ত নিৰ্দেশনৰ পিছতে ৰাণী অসমলৈ আহিছিল বাহন নংপু পথৰ ক্ষমা হৈ যাতায়াত প্ৰয়োগ কৰিছিল একাংশ বাহনে যোৰাবাট বন্ধ কৰাৰ পিছতে প্ৰতিবাদকাৰীয়ে বন্ধ কৰিলে ৰাণীৰ পথো অসমৰ ঠায়ে ঠায়ে নো এণ্ট্ৰি বন্ধুক সলনি হ'ব পাৰি কিন্তু মেঘালয় কাণ্ডক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ বন্ধুক যিকোনো সময়তে সলনি কৰিব পাৰি কিন্তু প্ৰতিবেশী কেতিয়াও সলনি কৰিব নোৱাৰি অসম মেঘালয় দুয়োখন ৰাজ্য প্ৰতিবেশী সমস্যা সমাধানৰ বাবে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িব লাগিব এটা দুষ্কৃতিকাৰীৰ বাবে গোটেই মেঘালয়ক বেয়া পাব নোৱাৰিব মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ আজিৰ এই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাই থকাৰ বাবে অশেষ ধন্যবাদ যদি ভিডিঅ'টো আপোনালোকে ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব আৰু আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ